আজি বনাবলৈ লৈছোঁ ক'লা বৰা চাউলৰ তিল পিঠা। এয়া বৰা চাউল, ক'লা বৰা চাউল আপোনালোকে চিনি পাইছেই চাগে। আৰু এই বৰা চাউল বহুত বেমাৰৰ কাৰণেও ভাল। মই এতিয়া ক'লা বৰা চাউলকেইটা মিক্সিত গুড়ি কৰিম, পিঠাকেইটা বনাম। মই কিছুমানে ঢেঁকীত খুন্দাই, মোৰ ঢেঁকী নাই কাৰণে মই মিক্সিতে খুন্দিম। চাউলখিনি গুড়ি কৰা হৈ গ'ল। এয়া পিঠাগুড়ি, এয়া তিল, গুড়। এতিয়া মই পিঠা ভাজিম। এনেদৰে পিঠাখিনি গুড়িখন মেলি দিম। এয়া তিল গুড় দি দিছোঁ। এতিয়া আৰু এটা পিঠা বনাইছোঁ। এনেদৰে ধুনীয়াকৈ মেলি দিব। ইয়াত আকৌ তিল গুড় এনেকৈ মই এতিয়া পিঠাটো বনাম। পিঠা বনোৱা ভজা হৈ গ'ল। আপোনালোকেও ক'লা বৰা চাউলৰ পিঠা এনেদৰে বনাই খাই চাবচোন, বৰ ধুনীয়া হয়। আৰু ক'লা বৰা চাউলৰ সিজাইও খাব পাৰি, বহুত উপকাৰ আছে। মই কেইটামানহে বনাইছোঁ, চাউলৰ দামটো বহুত বেছি। এয়া আপোনালোকেও খাই চাব। খাই যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।